Can anyone hear me? Hello? Hello? Is anybody there? Is anybody... That's it. Her. Probably. If it reaches the containment level, it'll kill them all. To reboot the whole system. So reboot it. I'm trying.
আজি আপোনালোকক এটা কথা ক'ম, এই পৃথিৱীত ডাইনাছৰ আছে নে নাই। হলিউড আৰু বলিউডৰ ভিতৰত চিনেমাত প্ৰথম হ'ল বহুত চুপাৰ টুপাৰ হিট ডাইনাছৰ জীৱ জন্তুৰ বিভিন্ন ধৰণৰ বস্তুক লৈ হলিউডত চিনেমা বনায়। যেনে ধৰা হ'ল জোৰাচি পাৰ্ক, সেইখন চিনেমাৰ নিচিনা মই আজিলৈকে চিনেমা দেখাই নাই। ইমান ডাঙৰ ডাঙৰ জীৱ জন্তু, ডাইনাছৰ বিভিন্ন একদম কিবা কানি উৰাই যাবা চৰাই, মুখেদি জুই ওলাবা চৰাই, বিভিন্ন ধৰণৰ চৰাই আছে। সেই চৰাইগিলাখান আচলতে এতিয়া বৰ্তমান আছে নে নাই। আপোনালোকে অলপমান আগত ইটো যিটো ভিডিঅ' দেখা পালা, এই ভিডিঅ'টোত দেখা পাইছি বিভিন্ন ধৰণৰ লাভা বা ডাইনাছৰ এইবিলাখান, যিটো জোৰাচি পাৰ্কৰ দুটামান ক্লিপ আপোনালোকক মই দেখুৱাই দিছোঁ। গতিকে তেনেকুৱা ধৰণৰ এতিয়া বৰ্তমান এই পৃথিৱীত ক'তো ডাইনাছৰ বা সেনেকুৱা ধৰণৰ কোনো যিমানকেইটা দেখা পাইছি সেনেকুৱা ধৰণৰ কোনো জন্তুৱে, কোনো জীৱই, কোনো চৰাইয়ে এই পৃথিৱীত বৰ্তমান নাই। যেতিয়া পৃথিৱী ধ্বংস হৈছিল, যেতিয়া পৃথিৱীত মহাপ্ৰলয় আছিল, যিটো এটা লাভাৰ যিটো হেৰি ৰখাইছিল চায়েন্সৰ মতে, যেতিয়া পৃথিৱী ধ্বংস হৈছিল, জুই লাগিছিল বা লাভাই দি চব পৃথিৱীখন ডুবি পেলাইছিল, তেতিয়া তাৰমানে ডাইনাছৰৰ পৰা আদি কৰি যত যিমান ডাঙৰ ডাঙৰ বস্তু আছিল চব মৰি গৈছে, চব চেজ হৈ গৈছে, সাৰ হৈ গৈছে। এতিয়া তাৰমানে চায়েন্সত বা বিজ্ঞানিকসকলে তাৰমানে হাড্ডি পায়, কিবা পায়, এইগিলাখন পৰীক্ষা নিৰীক্ষা কৰি গম পাইছে কি আগতে ইমান ডাঙৰ জন্তু আছিল, ডাইনাছৰ বা তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ জন্তু, ডাঙৰ ডাঙৰ জন্তুবিলাখান আছিল, থাকিলে মানে এতিয়া বৰ্তমান নাই। গতিকে চায়েন্সৰ মতে মেমেলছ বুলি কোৱা যিটো এটা এন্দুৰতকৈ অকণমান ডাঙৰ প্ৰজাতিৰ বস্তু, সেইটো বস্তু মাটিৰ তলত গাঁতাৰ ভিতৰত থাকি পেলাই সেইটোৰ পিছত কেনেকৈ জীৱ বিকশিত হৈ 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 চিম্পাঞ্জী হ'ল, বান্দাৰ হ'ল, কিবা হ'ল সেনেকৈ হ'ল, মানুহ হ'ল, তাৰে পিছত মানুহ হ'ল। জংঘলত থাকিল, কাপোৰ পিন্ধিব শিকিলে, গছৰ বাকলিৰ পৰা কাপোৰ বনাব শিকিলে, জুই লগাব শিকিলে, চিকাৰ কৰিব শিকিলে। সেনেকৈ জংঘলী মানুহবিলাক যি দেখা পায় কিছুমান চেনেলত বা কিছুমান হেৰিত, লম চম থকা, কাপোৰ চাপোৰ নাথাকা, তেনেকুৱা ধৰণৰ। তাৰে পিছত যিবিলাখান আহি 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 আজি আমি হৈছোঁ বৰ্তমান মানুহ। গতিকে আগৰ দৰে ডাইনাছৰ বা তেনেকুৱা ধৰণৰ একো জীৱ এই পৃথিৱীত বৰ্তমান নাই। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'। জোৰাচি পাৰ্ক নামৰ চিনেমাখনত যে আপোনালোক দেখা পালে, মানে কি ডিস্কভাৰীৰ নিচিনা, মানে কি ডাইনাছৰ মানুহ একেলগে চিনেমাখন বনাইছে, বিভিন্ন ধৰণৰ জন্তু দেখাইছে, মানুহ দেখাইছে। তেতিয়া আচলতে এতিয়া বৰ্তমান মানুহ আছে, কিন্তু সেনেকুৱা ধৰণৰ কোনো জাতি বা কোনো ডাইনাছৰ বা কোনো ধৰণৰ পশু পক্ষী বা সেনেকুৱা ডেঞ্জাৰ বস্তুবিলাক এতিয়া নাই। গতিকে এইটো কেনেকৈ সম্ভৱ? এইটো এটা ভৌতিক বা কাল্পনিক হিচাপত বনোৱা হৈছে, এইটো এটা